আমেৰিকা আৰু ইৰাণৰ মাজত আৰম্ভ হোৱা এই যুদ্ধ মাত্ৰ 21 দিনৰ ভিতৰতে মধ্যপ্ৰাচ্যৰ লগতে গোটেই পৃথিৱী কঁপাই তুলিছে। কেতিয়াবা ষ্টক মাৰ্কেট তললৈ নামিছে আৰু কেতিয়াবা তেল আৰু LPGৰ দাম বাঢ়ি গৈছে। আৰু কিছুমান ঠাইত মানুহে ঘণ্টাৰ পিছত ঘণ্টা লাইনত থিয় হৈ আছে গেছ ভৰোৱাৰ বাবে। কিন্তু ডাঙৰ প্ৰশ্নটো হৈছে এই যুদ্ধ কিয় হৈছে আৰু ইয়াৰ প্ৰভাৱ ভাৰতৰ ওপৰত কেনেকৈ পৰিছে। আমেৰিকা আৰু ইৰাণৰ মাজত সংঘাত নতুন নহয়। বহু বছৰ ধৰি দুয়ো দেশৰ মাজত উত্তেজনা চলি আছে। ইৰাণে নিজৰ শক্তি বৃদ্ধি কৰিব বিচাৰে আৰু আমেৰিকাই সেইটো ৰোধ কৰিব বিচাৰে। মধ্যপ্ৰাচ্য অঞ্চলত বিশ্বৰ আটাইতকৈ বেছি তেলৰ ভঁৰাল আছে আৰু এই অঞ্চলটো গোটেই পৃথিৱীৰ বাবে বহু গুৰুত্বপূৰ্ণ। সেইকাৰণে এই অঞ্চলত যেতিয়াই যুদ্ধ আৰম্ভ হয় তাৰ প্ৰভাৱ গোটেই বিশ্বত পৰে। এই যুদ্ধৰ আটাইতকৈ ডাঙৰ প্ৰভাৱ পৰে তেলৰ ওপৰত। যেতিয়াই যুদ্ধ আৰম্ভ হয় তেতিয়াই তেলৰ ছাপ্লাই কমি যায় আৰু দাম হঠাৎ বাঢ়ি যায়। তেলৰ দাম বাঢ়িলে ট্ৰান্সপোৰ্ট খৰচ বাঢ়ে আৰু তাৰ লগে লগে সকলো বস্তুৰ দাম বাঢ়ি যায়। সেইকাৰণে আজি আমি পেট্ৰল, ডিজেল আৰু LPGৰ দাম বাঢ়ি যোৱা দেখিছোঁ। এতিয়া ভাৰতৰ কথা কওঁ। ভাৰত নিজৰ প্ৰয়োজনীয় তেলৰ বেছিভাগ বাহিৰৰ পৰা আনিছে আৰু তাৰ বেছিভাগ আহে মধ্যপ্ৰাচ্যৰ পৰা। যদি এই অঞ্চলত যুদ্ধ বাঢ়ি যায় তেন্তে ভাৰতৰ বাবে তেল কিনাটো বহু খৰচী হৈ পৰিব। তাৰ প্ৰভাৱ আপোনাৰ ওপৰত পৰিব। পেট্ৰল দাম বাঢ়িব, গেছ দাম বাঢ়িব, দৈনন্দিন খৰচো বাঢ়িব। এতিয়া প্ৰশ্ন, ভাৰতে কি কৰি আছে? ভাৰত সদায় শান্তিৰ পক্ষে থাকে আৰু দুয়োখন দেশৰ লগত ভাল সম্পৰ্ক বজাই ৰাখিব বিচাৰে। ভাৰতে চেষ্টা কৰি আছে যাতে কোনো পক্ষ নলয় আৰু নিজৰ দেশকো সুৰক্ষিত ৰাখে। এটা সহজ উদাহৰণ চিন্তা কৰক। যদি কাইলৈ পেট্ৰলৰ দাম 120 টকা হয় তেন্তে আপোনাৰ দৈনন্দিন জীৱনত কি প্ৰভাৱ পৰিব? এইটোৱেই এই যুদ্ধৰ আচল প্ৰভাৱ। যুদ্ধ য'তেই নহওক কিয় তাৰ প্ৰভাৱ গোটেই পৃথিৱীতে পৰে। সেইকাৰণে আমি সচেতন হ'ব লাগিব আৰু বুজি থাকিব লাগিব। ভিডিঅ'টো ভাল লাগিলে লাইক কৰক, শ্বেয়াৰ কৰক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ।